নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰিয়াংকু প্ৰতিম বৰুৱা ফ্ৰম খনামুখ হাইস্কুল। আজি মই তোমালোকক প্ৰথমেই আৰম্ভ কৰিবলৈ ওলাইছোঁ দুটামান কথা, সৰু সৰু কথাৰ পৰা। তোমালোকে বাৰু আকাশখন দেখিছানে? গুড, সকলোৱে কৈছা যে আমি আকাশখন দেখিছোঁ। হয়, কিয় নেদেখিবা? সকলোৱে আকাশখন দেখিছা। ঠিক আছে, আকাশখনৰ কালাৰ কেনেকুৱা? আকাশৰ ৰং কেনেকুৱা? গুড, আকাশৰ কালাৰটো হৈছে ব্লু বা নীলা। আকাশৰ কালাৰটো হৈছে নীলা। আকাশৰ কালাৰটো নীলা, কাৰণটো কি জানা নেকি? এতিয়া আকাশৰ যে ৰংটো নীলা হয় তাৰ কাৰণটো জানিবৰ কাৰণে বিজ্ঞানসন্মতভাৱে আকাশৰ ৰংটোনো কিয় নীলা হয় আমি আজি এই ক্লাছৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ লগত অলপ আলোচনা কৰিম। ঠিক আছে, এতিয়া আমি আহিছোঁ আকাশৰ ৰংটো নীলা। তাৰ আগতে আমি দুটামান আগতে কৰি যোৱা দুটামান প্ৰশ্ন আমি সুধিব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক যে সূৰ্যৰ পৰা যে পোহৰ আহে সেই পোহৰটো কেনেকুৱা হয়? গুড, সূৰ্যৰ পৰা অহা পোহৰটো বগা হয়। কিন্তু সেই বগা পোহৰত কেইটা ৰঙৰ সমষ্টি থাকে? বগা পোহৰটোত কেইটা ৰঙৰ সমষ্টি থাকে? বগা পোহৰটোত 7টা ৰঙৰ সমষ্টি থাকে। 7টা ৰং থাকে। সেই 7টা ৰং জনাৰ এটা মই উপায়ো কৈ দিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক। কি আছিলে? সেই ৰংটো আছিলে বেঙুনী সেহাসুৰ। বেঙুনী সেহাসুৰ। বেঙুনী সেহাসুৰ মানে কি আছিল? বেঙুনীয়া, ঘন নীলা, নীলা, হয়নে? বেঙুনী, সেউজীয়া, হালধীয়া, সুমথিৰা বা কমলা, আৰু মানে হৈছে ৰঙা। গতিকে আমি সূৰ্যৰ পোহৰৰ পৰা অহা বগা পোহৰটোত 7টা বৰ্ণালী পোৱা যায়। সেই 7টা বৰ্ণালী আমি গম পাওঁ বেঙুনী সেহাসুৰ বা ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হৈছে ভিবগ্যৰ, VIBGYOR, ভিবগ্যৰ বুলি কয়। মই এইটো আগৰ ক্লাছত কৈছোঁৱেই। গতিকে এই 7টা পোহৰৰ ৰং, 7টা পোহৰৰ বৰ্ণালী আহি কি হৈছে আমাৰ সূৰ্যৰ লগত আহি আমাৰ চকুত সোমাইছে আৰু একেলগে সংমিশ্ৰণ হৈ অহা কাৰণে আমি সূৰ্যৰ পোহৰটো কেনেকুৱা দেখোঁ? বগা দেখোঁ। এতিয়া সূৰ্যৰ পোহৰৰ কেইটা ৰঙৰ সমষ্টি? গুড, 7টা ৰঙৰ সমষ্টি। এতিয়া চাওক, এতিয়া আমি সিদিনা ইয়াৰ আগৰ ক্লাছটোত কৈছিলোঁ সূৰ্যৰ পোহৰটো আহে আৰু ইয়াত এখন কি আছে? পৃথিৱীৰ চাৰিওফালে এখন কি আছে? বায়ুমণ্ডল আছে। মই কৈছিলোঁ পৃথিৱীখন আছিলে, সিদিনা ষ্টাৰটো বুজাওঁতেও দেখাইছিলোঁ যে পৃথিৱীখন যে আছে আৰু পৃথিৱীৰ চাৰিওফালে এখন কি আছে? বায়ুমণ্ডল। পৃথিৱীৰ চাৰিওফালে এখন বায়ুমণ্ডল আছে। তাত বিভিন্ন ধৰণৰ ডাষ্ট পাৰ্টিকলছ আছে, অক্সিজেন, নাইট্ৰজেন, টেম্পাৰেচাৰ বিভিন্ন ধৰণৰ চেঞ্জ হৈ থাকে, এইবোৰ গম পাইছে। বিভিন্ন ধৰণৰ ডেনচিটিৰ কথা আছে, এই গোটেইখিনি বায়ুমণ্ডলত আছে। গতিকে এতিয়া কি হয়? বিক্ষেপণ। এতিয়া আমাৰ মূল কথাটো আহিব বিক্ষেপণ বা স্কেটাৰিং। স্কেটাৰিং মানেনো কি হয়? এতিয়া স্কেটাৰ্ড হোৱা বুলি কোৱা হয় বা বিক্ষেপণ বুলি কোৱা হয়। এতিয়া সূৰ্যৰ পৰা অহা বগা পোহৰটো বিক্ষেপণৰ কাৰণে আমি আকাশখন নীলা দেখোঁ। হয়তো একো বুজি পোৱা নাই ছাত্ৰ ছাত্ৰীসকলে, ভাবিছে কি বিক্ষেপণ, কিহৰ কাৰণে হয়? এতিয়া বিক্ষেপণনো কি? আমি ফাৰ্ষ্টতে আমি জানিব লাগিব বিক্ষেপণ কি। এতিয়া ছাত্ৰ ছাত্ৰীসকলে তাৰ কাৰণে এটা পৰীক্ষা কৰিব লাগিব। এটা গিলাচ ল'ব লাগিব, গিলাচত পানী ল'ব লাগিব, আৰু গিলাচত পানী লৈ পেলাই কি হ'ব? তাত এটা যদি লেজাৰ লাইট বাহিৰৰ পৰা গিলাচটোত মাৰি দিয়া হয়, তেতিয়াহ'লে ইয়াত ইমান ধৰিব পৰা নাযাব ভালকৈ। গিলাচটোৰ মাজেদি পোহৰটো পাৰ হৈ যোৱাটোও ধৰিব পৰা নাযাব বা ইমান পোহৰটো ভালকৈ ডিষ্টিংক্ট নহ'ব। কিন্তু এতিয়া আমি গিলাচত ক্লাছ 9ত পাই অহা কলয়ডেল চলিউশ্যন, কলয়দীয় দ্ৰৱ বুলি কোৱা হয়। কলয়দীয় দ্ৰৱ মানে হৈছে গাখীৰ অকণমান গিলাচটোৰ পানীখিনিত দি দিম। গিলাচটোৰ পানীখিনিত গাখীৰ অলপ দি দিম আৰু তাৰপিছত আমি এটা লাইটাৰৰ সহায়ত তাত পোহৰটো দিম। আৰু পোহৰটো দিয়াৰ লগে লগে ধৰি ল'লোঁ ব্লু লেজাৰ লাইটৰে আমি পোহৰ দিলোঁ। পোহৰ দিয়াৰ লগে লগে যেতিয়া গিলাচটোৰ তাত পোহৰটো পৰিব,
পৰাৰ লগে লগে কি হ'ব গোটেই গিলাচটোত থকা গোটেই গাখীৰ মিহলি পানীখিনি সেইখিনি কি হৈ যাব গোটেইখিনি নীলা দেখা যাব ব্লু কালাৰ হ'লে ব্লু দেখা যাব যিকোনো কালাৰ হওক বেলেগ কালাৰত সদায় বেলেগ ৰেড হ'লে ৰেড দেখা যাব এনেকুৱা ধৰণৰ দেখা যাব এতিয়া তাতেই আছে বিক্ষেপণ পানীৰ মাজেদি মাৰি দিলে তেনেকুৱা ধৰণৰ একো দেখা নাযায় কিহৰ কাৰণে আৰু গাখীৰৰ মাজেদি মাৰি দিলে গোটেই গাখীৰখিনি নীলা ৰং বা এনেকুৱা দেখা যাব তাতেই আছে বিক্ষেপণ এতিয়া কি হয় কলয়েডাল সলিউশনৰ যিবোৰ পাৰ্টিকলছ থাকে সৰু সৰু সেই পাৰ্টিকলছবোৰ বা কণিকাবোৰ সেইবোৰ কি হয় ডাঙৰ হয় আৰু সেই ডাঙৰ কণিকাবোৰে কি কৰে পোহৰক বিক্ষেপিত কৰে স্কেটাৰ্ড কৰা বুজি পাইছে চাগে বা বিক্ষেপিত কৰা মানে হৈছে সিঁচৰিত কৰি দিয়ে পোহৰক সিঁচৰিত কৰে আমি যদি এটা পোহৰ মাৰি দিওঁ যেতিয়া পানীত কি হয় পানীৰ কণিকাবোৰ বহুত সৰু সৰু থাকে সেইকাৰণে পানীৰ তাত বিক্ষেপণ নহয় কিন্তু যেতিয়া তাত কলয়েডাল সলিউশন দিয়া হৈছে তাৰমানে ডাঙৰ ডাঙৰ কণিকা কলয়েডাল সলিউশনৰ কণিকাবোৰ ডাঙৰ হয় পাৰ্টিকলছবোৰ তাত পোহৰটো মাৰি দিলে কি হয় সেই কণিকাবোৰত পোহৰটো খুন্দা খাব সি সিঁচৰিত হ'ব সি গৈও থাকিব কিন্তু সি ইটো পোহৰত খুন্দা খাব সিঁচৰিত হ'ব সিটোত খুন্দা খাব সিঁচৰিত হ'ব সিঁচৰিত হোৱাৰ ফলত কি হ'ব গিলাচটোত থকা গোটেই গাখীৰখিনি কি হৈ যাব গাখীৰ আৰু পানী মিক্স যিটো সলিউশন আছিলে সেই সলিউশনখিনি গোটেইখিনি ব্লু হ'লে ব্লু দেখা যাব এতিয়া মই এটোৰ দ্বাৰা এটো বুজাব গৈছো বিক্ষেপণ কি পোহৰৰ ৰশ্মি আহিল কোনোবা কণিকাত পৰিল কিবা কণিকাত পৰি সি স্কেটাৰ্ড হৈ গৈছে সি সিঁচৰিত হৈ গৈছে বিক্ষেপণ মানে হৈছে সিঁচৰিত হৈ যোৱা ধৰি ললো পানীৰ পাইপ এডালেদি পানী মাৰিছো পানীৰ পাইপ এডালেদি মটৰৰ পৰা পানী মাৰিছো ঠিক আছে মই এতিয়া আগত সৰু সৰু সৰিয়হ গুটি এটা ইয়াত ৰাখি দিলো এই পানীৰ কণিকাৰ সৰিয়হ গুটি এটা কিহৱাডালত লগাই সৰিয়হ গুটি এটা ধৰিলো সৰিয়হ এটা ৰাখিলো তেতিয়া সেই পানীৰ কণিকাখিনিক বিক্ষেপিত কৰিবনে নে পানী সিধা সিধাই গৈ থাকিব সৰিয়হটো থাকিলে কি হ'ব বিক্ষেপিত নকৰিব সিধা সিধাই গৈ থাকিব ঠিক পানীৰ ক্ষেত্ৰত তেনেকুৱা হয় কিন্তু যেতিয়া গাখীৰ দিয়া হয় তাত কণিকাবোৰ অকণ ডাঙৰ থাকে ঠিক এইবাৰ আকৌ দিলো আৰু তাৰ ঠাইত আগত শিলগুটি এটা ৰাখি দিলো অকমান ডাঙৰ সাইজৰ শিলগুটি এটা ৰাখি দিলো ৰাখি দিয়াৰ লগে লগে পানীৰ যেতিয়া পাইপৰে পানী মাৰি দিয়া হ'ব শিলগুটিটোত পানীখিনি লগাৰ পিছত কি হ'ব পানীখিনি সবফালে সিঁচৰিত হৈ যাব মানে বিক্ষেপিত হৈ যাব স্কেটাৰ্ড হ'ব বিক্ষেপণ হ'ব মইতো পানীৰ দ্বাৰা বুজাব বিচাৰিছো ঠিক তেনেকৈ পোহৰো ঠিক সেই ধৰণে মই এটা উদাহৰণৰ সহায়ত জাস্ট ছাত্ৰ ছাত্ৰীসকলক বস্তুটো বুজাব খুজিছো যে বিক্ষেপণ আসলতে নো কি প্ৰথম আমি জানিব লাগিব বিক্ষেপণ এতিয়া হয়তো ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে যে বিক্ষেপণ কি বিক্ষেপণ মানে হৈছে ই সিঁচৰিত হৈ যোৱা এতিয়া পোহৰ যেতিয়া সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেদি পাৰ হৈ আমাৰ চকুত সোমাই আমি বগা দেখোঁ কিন্তু আকাশখন নীলা দেখোঁ তাৰ কাৰণটো হ'ল এইটোৱেই সূৰ্যৰ পোহৰৰ 7টা ৰঙৰ সমষ্টি আৰু তাৰে ভিতৰত যিটো নীলা ৰংটোৰ ৱেভ লেংথ ব্লু কালাৰটোৰ ৱেভ লেংথটো চুটি হয় আৰু বাকিখিনি অলপ দীঘল হয় প্ৰথমেই আছিলে কি ইণ্ডিগো প্ৰথমেই আছিলে কি আছিলে ভিভিয়ৰ আছিলে বোলা ভায়োলেট মানে বেঙুনীয়া আছিলে প্ৰথমে আছিলে বেঙুনীয়া বা ভায়োলেট কালাৰ সেইটো স্কেটাৰ্ড হৈ যায় কিন্তু সেইটো স্কেটাৰ্ড হৈ আহি ইমানেই স্কেটাৰ্ড হৈ যায় যে আমাৰ চকুত নোসোমায় তাৰপিছতে আহিলে নীলা আৰু ঘন নীলা আৰু নীলা গতিকে সেই নীলাৰ পোৰ্চনটো কি হয় বিক্ষেপিত হৈ যায় নীলাৰ পোহৰটো যেতিয়া বায়ুমণ্ডলত সোমাব সূৰ্যৰ পোহৰ তেতিয়া সেই বায়ুমণ্ডলত থকা বিভিন্ন কণিকাবোৰত সেই নীলা পোহৰটো লগ খুন্দা খাই সি সিঁচৰিত হৈ যাব চাৰিওফালে সিঁচৰিত হৈ যাব নীলা পোহৰটো আৰু বাকিখিনি পোহৰ পাৰ হৈ গুচি আহিব নীলা পোহৰটো আহিব কিন্তু নীলা পোহৰটো বেছিকৈ সিঁচৰিত হৈ যাব আৰু সিঁচৰিত হৈ যোৱাৰ ফলত কি হ'ব আমি আকাশখনলৈ যেতিয়া চাওঁ গোটেই আকাশখনত সেই কণিকাৰ নীলা পোহৰটো কি হৈ আছে সিঁচৰিত হৈ আছে আৰু যাৰ ফলস্বৰূপে আমি আকাশখন কেনেকুৱা দেখো আমি আকাশখন নীলা দেখো ছাত্ৰ ছাত্ৰীসকলে চাগে কিছু পৰিমাণে হলেও বুজিবলৈ চেষ্টা কৰি বুজি পাইছে এতিয়া মই পঢ়ি দিছো টেক্সট বুক মতে চাওক বায়ুৰ অণু আৰু বায়ুমণ্ডলৰ অন্যান্য ক্ষুদ্ৰ কণিকাবোৰ আকাৰ দৃশ্যমান পোহৰৰ তৰংগ দৈৰ্ঘ্যতকৈ কম ইয়াত বায়ুৰ কণিকাবোৰৰ কথা কৈছে আকাৰ দৃশ্যমান পোহৰৰ তৰংগ দৈৰ্ঘ্যতকৈ কম বুলি কৈছে এই কণাবোৰে কি কৰে ৰঙা মূৰৰ দীঘল তৰংগ দৈৰ্ঘ্যৰ পোহৰতকৈ
নীলা মূৰৰ চুটি পোহৰ বিক্ষিপ্ত কৰাত বেছি কাৰ্যকৰী হেতুই মূল কথাটোই হৈছে এইটো ইয়াত কি হয় ৰঙা যেটো তৰংগ দৈৰ্ঘ্য হেতু দীঘল তৰংগ দৈৰ্ঘ্য গতিকে তাক বিক্ষেপিত মানে হিচৰিত কৰিব নোৱাৰে কিন্তু কি কৰে নীলাৰ যিবোৰ তৰংগ দৈৰ্ঘ্য নীলা ৰঙৰ সূৰ্যৰ পৰা অহা সাতটা ৰঙৰ ভিতৰত নীলা ৰঙৰ তৰংগ দৈৰ্ঘ্যটো যেতিয়া চুটি হয় সেই কাৰণে তাক কি কৰে বিক্ষিপ্ত কৰে বা স্কেটাৰ্ড হয় বা হিচৰিত হৈ যায় আৰু যাৰ ফলস্বৰূপে ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য নীলা পোহৰতকৈ কিমান গুণ কম বুলি কৈছে 1.8 গুণ কম নোট কৰি ল'ব গতিকে যেতিয়া সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ যায় বায়ুমণ্ডলৰ মাজেদি যেতিয়া সূৰ্যৰ পোহৰ আহে তেতিয়া কি হয় বায়ুৰ সৰু সৰু কণিকাবোৰে মই কৈ যোৱা কথাখিনি ইয়াত কৈছে সৰু সৰু কণিকাবোৰে নীলা ৰঙৰ তুলনাত কি কৈছে নীলা ৰংটো ৰঙা ৰঙৰ তুলনাত বেছিকৈ বিক্ষিপ্ত কৰে গতিকে বায়ুৰ মাজেদি যেতিয়া পাৰ হৈ আহে নীলাটোৰ তৰংগ দৈৰ্ঘ্য কম থকা কাৰণে নীলাটোক বায়ুত থকা কণিকাবোৰে কি কৰি দিয়ে চাৰিওফালে হিচৰিত কৰে বা বিক্ষিপ্ত কৰে এই বিক্ষিপ্ত নীলা পোহৰ কি হয় আমাৰ চকুত সোমায় সেই বিক্ষিপ্ত নীলা পোহৰেই আমাৰ চকুত সোমায় আৰু সেই কাৰণে কৈছে আৰু সেই কাৰণে আমি কি হয় আকাশখন নীলা দেখো কিন্তু এইখিনিতে এটা কথা মনত ৰাখিবলগীয়া কথা পৃথিৱীখনত যদি বায়ুমণ্ডল নাথাকিল হয় হয় এটো এটা ডাঙৰ প্ৰশ্ন পৃথিৱীত বায়ুমণ্ডল যদি নাথাকিল হয় তেতিয়া হলে বিক্ষেপণ হলহেতেন নে বাৰু এতিয়াই মই কৈছিলো বিক্ষেপণ কিয় হয় বায়ুমণ্ডলত থকা কণিকাবোৰৰ কাৰণে হয় গতিকে যদি বায়ুমণ্ডলেই নাথাকে তেতিয়া বাৰু বিক্ষেপণ হ'বনে বিক্ষেপণ নহব ঠিক আছে তেতিয়া কি হ'ব তেতিয়া বাৰু আমি আকাশখন নীলা দেখিম নে তেতিয়া আমি আকাশখন নীলা নেদেখিম কেনেকুৱা দেখিম আকাশখন এন্ধাৰ হৈ থাকিলেহেঁতেন মনত ৰাখিব এইখিনিতে এটা সোধে যদি পৃথিৱীত বায়ুমণ্ডল নাথাকিল হয় পৃথিৱীৰ উপৰিভাগত বায়ুমণ্ডল নাথাকিল হয় তেতিয়া আকাশৰ ৰং কেনেকুৱা হল হয় তেতিয়া আকাশৰ ৰং কেনেকুৱা হল হয় বুলি কৈছে আকাশৰ তেনেকুৱা ৰং নহলহেঁতেন আকাশখন কেনেকুৱা হৈ থাকিলহেঁতেন আন্ধাৰ হৈ থাকিলহেঁতেন 196 পেজ নাম্বাৰ ফৰ ইংলিছ মিডিয়াম অলসো কৈছে যে ইয়াত দিছে The scattered blue light enters our eyes. If the earth had no atmosphere, there would not have been any scattering. Then the sky would have to looked dark বুলি কৈছে তেতিয়া আমি আকাশখন কেনেকুৱা দেখিলোহেঁতেন ডাৰ্ক হলহেঁতেন এতিয়া সেইটোকে কৈছে গতিকে আমি এইখিনি কথা আমি জানিব লাগিব সেইকাৰণে অতি উচ্চতাৰে উৰা মৰা বিমান যাত্ৰীসকলে যেতিয়া বহুত ওপৰৰে বিমান এখন গুচি যায় সেই যাত্ৰীসকলৰ বাবে আকাশখন কেনেকুৱা হয় এন্ধাৰ যেন দেখি আৰু তেনে উচ্চতাত কিয় এন্ধাৰ যেন দেখি কাৰণ বহুত ওপৰত কি হয় বায়ুমণ্ডল যদি নাথাকে তেতিয়া বায়ুমণ্ডল নাথাকিলে তাত কি হৈ যাব বিক্ষেপণ কম হ'ব আৰু বিক্ষেপণ যেতিয়াই নহব বায়ুমণ্ডল নাথাকিলে কণিকা নাথাকিলে বিক্ষেপণ নহয় আৰু বিক্ষেপণ নহলে এই পোহৰটো কেনেকুৱা হ'ব আন্ধাৰ হ'ব আকাশখন কেনেকুৱা দেখা যাব গতিকে আকাশখন আন্ধাৰ দেখা যাব এতিয়া আমি ইয়াৰ পিছত নেক্সট পিছৰ পাৰ্টটোত আমি আকৌ এটা কথা জানিব পাৰিম আমি সূৰ্যটো দেখিছো আকাশৰ ৰং নীলা ঠিকে আছে আমি সূৰ্যটো দেখিছো সূৰ্যটো ৰাতিপুৱাৰ সময়ত ওলাওতে সকলোৱে দেখিছে আৰু সূৰ্যটো মাৰ যাওঁতে বেলি মাৰ যাওঁতেও সকলোৱে দেখিছে কেনেকুৱা দেখিছে চাইট হ'ব কাইলৈ এই বিষয়ে আগবাঢ়িম কেনেকুৱা কালাৰৰ সূৰ্য দেখিছিলে ওলাওতে আৰু সূৰ্যটো যেতিয়া ডুবিব বেলি ডুবিব তেতিয়া সূৰ্যৰ কালাৰ কেনেকুৱা আছিল আৰু দুপৰীয়া বেলা বা বাকি সময়ছোৱাত সূৰ্যৰ কালাৰটো কেনেকুৱা আছিল হেতু সাইট হ'ব ছাত্ৰ ছাত্ৰীসকলে সাইট হ'বা আৰু তাৰ ওপৰত কাইলৈ আলোচনা কৰিম ইয়াৰ নেক্সট ভিডিঅত সূৰ্য ৰংটো কি হয় সাইট হ'বা কাইলৈ তাৰ বিষয়ে আলোচনা হ'ব আজিলৈ তেতিয়া হলে ইমানেই ধন্যবাদ